So guys, welcome to my YouTube channel. তো আজি অলপ ৰানিঙৰ ওপৰতে কথা পাতিব গৈছো যেটো আমি সকলো ৰানিঙৰ লগত জড়িত হৈ আছো আৰু ৰানিং কৰিলে আমাৰ খোৱা পোৱাটো বিশেষকৈ ধ্যান দিব লাগে মেইনটেইন কৰি ৰাখিব লাগিব আমি যেহেতু ৰানিং কৰি আছো বা জিম কৰো যিয়ে নকৰো কিয় আমাৰ বডিত প্ৰটিনৰ বিশেষ প্ৰয়োজন হয় এজ এ আমাৰ ডেইলি ৰিকমেন্ড 60 to 70 গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয় সেইখিনি প্ৰটিন আমি বডিটোক দিব পাৰিব লাগিব ৰিকভাৰীৰ কাৰণে প্ৰটিন বহুত দৰকাৰ প্ৰটিনেৰে ৰিকভাৰী কৰিব ৰিকভাৰী যেতিয়া ফাষ্ট হ'ব তো আমাৰ যিখিনি পেইন আছে কিবা আছে তো সেইখিনি আমাৰ কেতিয়াও নহ'ব মই ইউজ কৰি আছো পিনতলা ওটছ তো ইয়াত আপোনাৰ পাৰ 100 গ্ৰামত 26 গ্ৰাম প্ৰটিন পাব এণ্ড নো ৰিফাইন চুগাৰ এডেড হুৱে প্ৰটিন 26 গ্ৰাম প্ৰটিন ওটছৰ পৰাই পাই আছে এজনে ৱেট লছ কৰিব বিচাৰে ৱেট লছ কৰিবলৈ হাই প্ৰটিন ল' কাৰ্বছ প্ৰটিন যেতিয়া ইনটেক হাই থাকিব কাৰ্বছৰ ইনটেক যেতিয়া ল' থাকিব তেতিয়াহ'লে আমাৰ weight loss হয় আৰু যেতিয়া protein low থাকিব carbs high থাকিব তেতিয়া আমাৰ weight gain হ'ব যেহেতু ৰানিং কৰিলে তো সকলোৱে জানে যে আমাৰ বডি weight সদায় মেইনটেইনত ৰাখিবই লাগিব তো অইলি ফুডছ এভয়েড কৰক যিমান পাৰে অইল কমাই খাওক যোনটো নেচাৰেল বস্তু খাবলৈ লওক সুগাৰটো যেটো সুগাৰ কমাই খাওক নেচাৰেল সুগাৰ ইউজ কৰিব পাৰে কিছুমান এনেকুৱা আছে যে পেইন হৈছে বহুত বিষৰ টেবলেট এনেকৈ খায় বিষৰ টেবলেটবোৰ ইউজ কৰাতকৈ আমাৰ যিখিনি ঘৰুৱা যিখিনি শাক চব্জিৰ পৰা ধৰি ঘৰুৱা যিখিনি ঔষধি গুণ আছে তো সেইবোৰ ইউজ কৰিবলৈ চাওক আৰু আপোনালোকে সদায় স্পীড ৰানিঙত ফ'কাছ নকৰিব উইকত 1 বা 2 ডে স্পীড ৰানিং কৰক বাকী আপোনালোকে লং দৌৰিবলৈ চাওক বিশেষকৈ লং দৌৰিলে কি হ'ব আমাৰ ষ্টেমিনাৰ বাঢ়িব ৰানিং কৰাৰ পিছত সকলোৱে এক্সাৰচাইজ কৰিব ABC ড্ৰিল মাৰিব পাৰে ষ্ট্ৰেচিং কৰিব এক্সাৰচাইজ মেইন যেহেতু আমি এক্সাৰচাইজ নকৰাৰ ফলতো আমাৰ বহুত ভৰি বিষ হ'ব ধৰে গতিকে এক্সাৰচাইজবোৰ কৰিব আৰু আপোনালোকে ৱাটাৰ কন্টেন্টটো সদায় হাই ৰাখিব যেহেতু আমি ৰানিং কৰিলে আমাৰ বহুত ঘাম ওলায় তো গতিকে ৱাটাৰটো আপোনালোকে সদায় মেইনটেইনৰ ৰাখিব যেহেতু আমাৰ বডি ডিহাইড্ৰেশ্যন যদি হৈ যায় বহুত প্ৰব্লেম দিব বহুতে ভাবি থাকে যে মই ৰানিং কৰাৰ আগত কি খাই যাম তো ৰানিং কৰাৰ আগত আপোনালোকে ইজি ডাইজেষ্ট হোৱা কাৰ্বছ খাব কাৰ্বছৰ আমাৰ বিশেষ প্ৰয়োজন হয় কিয়নো কাৰ্বছেহে আমাক এনাৰ্জি প্ৰডিউচ কৰে আপোনালোকে যে বুট মগু এই বস্তুখিনি আপোনালোকে ৰানিং কৰাৰ আগত কেতিয়াও নাখাব ৰানিং কৰাৰ পিছত খাব বুট মগু ডাইজেষ্ট হ'বলৈ বহুত টাইমৰ প্ৰয়োজন হয় গতিকে বুট মগুটো সদায় ৰানিং কৰাৰ পিছত খাব ভালদৰে এক্সাৰচাইজ কৰিব ষ্ট্ৰেচিং কৰিব ৰানিং কৰাৰ আগত আৰু পিছত ষ্ট্ৰেচিং সদায় কৰিব আৰু সকলো লাগি থাকক থেংক ইউ জয় হিন্দ বাই বাই